নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজিনো মই ঘৰত কি কৰোঁ তাকে অকণমান দেখাওঁ বুলি ভাবিছোঁ। গোটেইখিনি দেখুৱাটো বাৰু সম্ভৱ নহয়, সেইটো কাৰণে যিখিনি পাৰোঁ দেখা যাম আৰু। এয়া মই আজি অলপ চুলিৰ যত্ন লওঁ বুলি ভাবিলোঁ। বহুত চুলি সৰিছে, সেইটো কাৰণে ভাবিলোঁ এল'ভেৰা ঠাল দুটামান কাটি ল'লোঁ। আৰু এয়া জবা ফুল দুজোপা দেখিছেনে, ইমান ওখ হৈ গৈছেগৈ। কিন্তু ৰঙা জবাবটো নাই, গতিকে ইয়াৰে পাত আৰু ফুল কেইপামান ছিঙি ল'লোঁ। জবা ফুলৰ পাত আৰু এয়া মই জেতুকা ৰাতিপুৱাই ছিঙি থৈছিলোঁ, এইখিনি মই এৰুৱাই ল'ম এতিয়া। পাতকেইটা এৰুৱাই ধুনীয়াকৈ ধুই আনিলোঁ গোটেইখিনি। তাৰপিছত মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। আৰু এল'ভেৰাখিনিও এনেদৰে চামুচেৰে এৰুৱাই ল'লোঁ। এই ভিডিঅ'টো মোক ছোৱালীয়ে কৰি দিছে দেই। তাইক কৈ আছোঁ এনেকৈ কৰা। তাই চেষ্টা কৰিছে বাৰু, পাৰিছে বাৰু কৰিবলৈ। এয়া তাই দেখিছে ভৰি চৰি ওলাই আছে। এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। আৰু দেখিছেনে ইমান ধুনীয়াকৈ গুড়ি হৈ গ'ল। এল'ভেৰা জেলিখিনি ইয়াতে দি দিছোঁ, গোটেইখিনি মিক্সাৰ হৈ গ'ল একেলগে। আৰু এতিয়া মই এইখিনি চুলিৰ গুৰিত লগাইছোঁ। চুলিৰ গুৰিৰ পৰা ধৰি গোটেই চুলিখিনিতে এনেদৰে লগাই যাম। এনেদৰে সপ্তাহত যদিও এবাৰকৈ কৰে চুলিৰ কাৰণে বহুত ভাল, চুলি সৰা বন্ধও হ'ব। আজিকালি দেখোন আমাৰ এইবোৰ কৰিবলৈ সময়ে নহয়, আৰু কেতিয়াবা যেতিয়া সময়ো হয় কিন্তু এলাহেই লগা হৈছে। সেইটো কাৰণে ইমানো এলাহ কৰিব নালাগে নিজৰ ছাল চুলিৰ যত্ন ল'বলৈ। সেইটো কাৰণে ভাবিলোঁ আজি চুলিখিনি অলপ যত্নই লওঁ, কিজানিবা সৰা বন্ধ হয়েই। নহ'লে দেখিছোঁ আৰু দুদিনমান পিছত চুলি নাথাকিবই। এনেদৰে গোটেই মূৰতে চুলিখিনিতে লগাই ল'লোঁ। আৰু এয়া দেখিছে মোক কেনেকুৱা লাগিছে। এইখিনি মই শুকাবলৈ দিম, তাৰপিছত ধুই দিম মূৰটো। তাৰপিছত মই ছোৱালীক গা পা ধুৱাই আনিলোঁ। আনি তাইক এয়া আখৈ আৰু গাখীৰ খাবলৈ দিলোঁ। আৰু তাই দেখিছে ইয়াক দি আকৌ নিজে মূৰ আঁচুৰি হেয়াৰ বেণ্ড মাৰি ষ্টাইল কৰি ৰেডি হৈ আছে। আৰু ময়ো চাহ একাপ খাই ল'লোঁ। খাই অলপ পিছত মূৰটো ধুই আহিলোঁ। এয়া মূৰ ধুই আহিলোঁ। তাৰপিছতে মই তাইৰ কাৰণে খিচিৰি অকণ বনাই দিওঁ বুলি দালি অকণমান তিয়াই থৈছিলোঁ, দালি আৰু চাউল। আৰু এয়া গাজৰ আলু এনেদৰে তাইক অকণমান খিচিৰি খুৱাই দিওঁ দুপৰীয়া। কেতিয়াবা 2 টাইম ভাতেই খুৱাওঁ, কেতিয়াবা তাই খিচিৰি খায় বাৰু। আৰু ঘৰতে এনেকৈ নেমু পকি গৈছে, তাৰপিছত ভাবিলোঁ অলপ নিমখত ভৰাই থৈ দিওঁ, যেতিয়া নেমু নাথাকিব তেতিয়া খাব লাগিব। নেমুখিনি এনেদৰে বাকলিখিনি পিহনাত পিচি বাকলিখিনি এৰুৱাই লৈছোঁ। বাকলিখিনি থাকিলে নেমুখিনি খাবলৈ পিছত তিতা হয়, সেইটো কাৰণে বাকলিখিনি এনেকৈ অলপ চুচি এৰাই লৈছোঁ এয়া। আৰু এইখিনি কৰিবলৈ আছে। এইখিনি কৰা হৈ গ'ল। আৰু মই চিচা বৈয়াম এটাত এনেদৰে নেমুখিনি ভৰাই দিছোঁ। চিচা বৈয়াম হ'লে ভাল হয়। আৰু ইয়াত মই এতিয়া নিমখ এড কৰিম। নিমখ দি 2 দিনমানৰ কাৰণে ৰাখি দিম, যেতিয়ালৈকে ইয়াৰ পানীটো ওলাই আহিব। আৰু যেতিয়া পানীটো ওলাব তেতিয়া নেমুখিনি ইয়াৰ পৰা উঠাই অলপ ৰ'দত শুকাবলৈ দিম। আৰু শুকোৱাৰ পিছত আকৌ এনেদৰে বৈয়ামত ভৰাই থৈ দিম। তেতিয়া বহু বছৰলৈ ভাল হৈ থাকে। আৰু সেই নেমুটো ভাতৰ লগতো খাবলৈ বৰ ধুনীয়া টেষ্টি হয় মানে, যিহেতু নিমখটো মিলোৱা থাকে তাত। আপোনালোকে যদি এনেদৰে কৰি চোৱা নাই, এনেদৰে কৰি নেমুখিনি ৰাখি চাব পাৰে। দিন চুটি, দিনটো ইটো সিটো কৰি থাকোঁতে এয়া সন্ধিয়াই হ'ব হ'ল, বেলি ডুবিবৰে হ'ল। ৰাস্তাৰ ফালে অলপ ওলাই আহিলোঁ ছোৱালীক লৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, কুশলে থাকক। বাই বাই।